हेलो फ्रेंड वेलकम बैक टू माय चैनल आपनालोक केने आछे जनाबो आरो আজি মই एंजेला सांगमाइर आरो एटा भिडिओ লৈ আহিছো তেখেতে খুব ধুনিয়া কথা এটা কৈছে আমি যে ভগৱানক যেন মানুহ আমি যে ভগৱানক পূজা কৰো মানে কেনেকৈ কি কৰো মানে আমাৰ মানে হসাই কৈছো একদম কথাবিলাক পুৰা ৰিলেট কৰিছে এবাৰ চাব আৰু একাংশ মানুহে যে মানে আমাৰ মাজতে থাকে ন মানে ভাল বেয়া সকলো মানুহ আছে মানে কৈছে কিছুমান লেতেৰা মনৰ মনটো কিন্তু ঈশ্বৰ ভকতিহে দূৰ কৰিব পাৰিব ঈশ্বৰ ভকতিত থাকিলেহে মনটো দূৰ হ'ব অৰ্জুনে কৃষ্ণক সুধিছিল যে তুমি এবাৰ এটা কথা কৈছিলা এই যে জি থাকুতো মৰা মানুহ এই কথাটো কেনে ধৰণৰ বুলি সুধিছিল এটা কৃষ্ণ এটা কথা কৈছিল ভগৱান শ্ৰীকৃষ্ণ জি থাকুতে মৰা মানুহো থাকে বোলে এতিয়া আপোনালোকে হয়তো ভাবিছে মানুহটো মৃত্যু হ'লে মৃত্যু হোৱা মৰা মানুহ আৰু জি থকাগৰাকী জীৱিত অৱস্থাত আছে কিন্তু জি থাকুতে মৰা মানুহগৰাকী কোনগৰাকী এই জি থাকুতে মৰা মানুহো আছে যি কেৱল শৰীৰটোহে লৈ আছে ইয়াৰ ভিতৰত যিখিনি থাকিব লাগে সেইখিনি কিন্তু নাই অকল শৰীৰটো আছে তেওঁৰ ভিতৰত যেটো আত্মা আছে সেই আত্মাৰ শুদ্ধি হোৱা নাই সেই আত্মাৰ বিষয়ে তেওঁ কোনো উপলব্ধি নাই সেই আত্মাৰ বিষয়ে তেওঁ একো জানিবও নিবিচাৰে তেওঁ জন্ম হ'লে পৃথিৱীত টকা আহৰণ কৰিব লাগে থাকিব লাগে যি কাম আছে কৰিব লাগে কিবা এটা দুষ্কাৰ্য কৰিলে দীঘল দি আহি ভগৱানৰ ওচৰত পৰি দিব যে ভগৱান তুমি মোক বচাবা আজি তোমালৈ মই কিবা এটা আগবঢ়াম এগৰাকী ব্যক্তিয়ে এবাৰ নিজৰ পত্নী সন্তান যথেষ্ট অসুস্থ নিজৰ পত্নীয়ে স্বামীক কৈছে যে ল'ৰাটো খুব অসুখ বলা ডক্টৰৰ ওচৰলৈ লৈ যাওঁ ডক্টৰৰ ওচৰলৈ লৈ গৈছে লৈ যাওঁতে মনতে আকৌ মানুহগৰাকী সেই নাৰী যে খুব আৱেগিক মনটো বৰ দুৰ্বল লগে লগে একদম সেইখিনি মুহূৰ্ততহে ঈশ্বৰলৈ মনত পৰিছে দেই কৈছে গৰু এহাল আছিল বোলে এটা গৰু বিক্ৰী কৰি সেই গৰুটোৰ পৰা যিখিনি টকা পাম সেই টকাৰে আপোনালৈ কিবা এটা আগবঢ়াম শৰাই ভাগি দিম গ'ল কথা গ'ল চিকিৎসালয় পালেগৈ ল'ৰা চিকিৎসা সুস্থ হ'ল আহি ঘৰ পালে গ'ল তেওঁলোকেও পাহৰিলে যে শৰাই এখন দিবলৈ আছিলে ভগৱানৰ ওচৰত ভকত বৈষ্ণৱক মাতিব লগা আছিলে গৰু এটা বিক্ৰী কৰিব লগা আছিলে কথাটো পাহৰিলে যেতিয়া দ্বিতীয় সন্তানটো বেমাৰত পৰিল তেতিয়া লগে লগে আকৌ আইগৰাকীয়ে বাপগৰাকীক কৈছে হেৰি নহয় এই প্ৰথমগৰাকী হওঁতে এইটো কথা কৈ থোৱা হৈছিল নহয় মানুহগৰাকী আকৌ অকণমান কৃপণ তেতিয়া কি কৰিলে যে হয়নি তুমিনো মোক নোকোৱাকৈ কিয় কৈ দিলা গৰুটোৰ কথা ছাগলী এটা কথাওতো ক'ব পাৰিলাহেঁতেন চিধাইনো গৰুটোৰ কথা ভাবি দিব লাগেনে ইমান ডাঙৰ গৰুটোতে মই ক'ত বিক্ৰী কৰিম আৰু ইমান টকা পাম এতিয়া সেই গোটেইখিনি ভগৱানৰ ওচৰত দিব লাগিব মিছা মিছি কথা বুজি নোপোৱা তোমালোকে বেয়া পাইছে খুব গালি দিছে আইগৰাকীক তাৰপাছতে তেওঁ বোলে নাপায় নহয় তেনেকুৱা কৰিবলৈ যাওকচোন আপুনি বিক্ৰী কৰি আনক তাৰপাছতে তেওঁ কি কৰিলে ঠিক আছে দিয়া তুমি তোমাৰ ভগৱানক এই গৰুটো বিক্ৰী কৰি আনি তুমি যিহেতু কথা দিছা তেখেতক শৰাই ভাগিহে আগবঢ়াব লাগে দেখা যাওক তেওঁ কি কৰিলে জানেনে ঘৰততো ছাগলী এটাও আছিল এটা গৰু এটা ছাগলী দুয়োটাকে লৈ বজাৰলৈ গৈছে আৰু তাৰপাছত কি কৰিছে জানে গৰুটোৰ দাম ৰাখিছে 200 টকা ছাগলীটোৰ দাম ৰাখিছে 10,000 টকা মানে গৰুটো কিনিব লাগিব 200 টকাত ছাগলীটো কিনিব লাগিব 10,000 টকাত কিনা মানুহসকলে ভাবিছে যিসকল ক্ৰেতা আহিছে তেওঁলোকে ভাবিছে আচৰিত কথা ছাগলীটোৰ দাম বেছি গৰুটোৰ দাম কম কিয় এই কথা কিন্তু বুজি পোৱা নাই বোলে নহয় তেওঁলোকেও আকৌ মনতে ভাবিছে যে ভালেই হৈছে যি হৈছে যদি 200 টকাত এটা গৰু পাইছোঁ তেওঁলোকে সেইটো কথা ভবাই নাই ছাগলীটো 10,000 টকাত 200 টকাত গৰু এটা পাইছোঁ লৈ যোৱাই ভাল এইটো তেওঁ তেনেকৈ ভাবিলে এওঁ কথাষাৰ বুজাই দিয়া নাই বুজাই দিলে কিজানি খেলি মেলি হৈ যাব গতিকে সেই কথাটোকে ভাবি পটাপট তেওঁ বিক্ৰী কৰিবলৈ চাইছে বিক্ৰী কৰিলে আৰু ৰচিদখন ধুনীয়াকৈ বনাই আনিছে দেই গৰুটোত 200 টকা লৈ আহিছে আনি পত্নীৰ হাতত তুলি দিছে বোলে লোৱা তোমাৰ গৰু বিক্ৰী কৰিলোঁ 200 টকা পালোঁ পত্নী আচৰিত কি কয় আপুনি ইমান ডাঙৰ গৰুটো অকল 200 টকা পালে আপুনি বোলে অঁ এয়া চোৱা তুমি ভগৱানে যদি বিশ্বাস নকৰে ৰচিদখন লৈ যোৱা এই ৰচিদখন তুমি ভগৱানক দিবা সেয়া আছিল কাহিনী ভগৱানৰ লগতো আমাৰ কিনা বেচা ভগৱানৰ লগতো আমাৰ হিচাপ নিকাচ আমি কিয় নিস্বাৰ্থভাৱে কিবা এটা ক'ব নোৱাৰোঁ যে তুমিও কেতিয়াবা ভালে থাকাচোন গোসাঁই আমি কৈ পাইছোঁনে নাই পোৱা ল'ৰাটো এডমিশ্যন দিব লাগে কিবাকৈ টকা কেইটামান মেনেজ কৰি দিয়াচোন তুমি প্ৰভু চোৱাচোন আজি আমুকলৈ যাব লাগে কাপোৰ এযোৰ কিনিব লাগিছিল পৰা নাই কিবা এটা মিলাই দিবা আজি আমুকটো কৰিব লাগিছিল দিবাচোন মিলাই এই যে ভগৱানক বিচাৰিয়ে থাকোঁ মোৰ বেমাৰ হৈছে ভাল কৰি দিয়া আমুকৰ বেমাৰ হৈছে ভাল কৰি দিয়া তমুকৰ বেমাৰ হৈছে ভাল কৰি দিয়া সেইজনো ভগৱানহে কিমান কৰিব আমাক জীৱশ্ৰেষ্ঠনো সাজিলে কিয় ইমানবোৰ জীৱৰ ভিতৰত আমি জীৱশ্ৰেষ্ঠ হ'লোঁ কিয় কাৰণ আমি আত্মাক উপলব্ধি কৰি আমাৰ যিখিনি দায়িত্ব আমি সেইখিনি পালন কৰিব লাগিব ঈশ্বৰ ভকতি কৰিব লাগিব ঈশ্বৰে নিজেই কৈ থৈ গৈছে যে মোক যি ৰূপত তোমালোকে কামনা কৰিবা মই সেই ৰূপতে আহিম কাৰণ বিভিন্ন সময়ত বিভিন্ন যেতিয়াই আমাৰ এই অসম মুলুকতে হওক বা এই পৃথিৱীতে যেতিয়াই যি ধৰণৰ বিপদে দেখা দিছে মনুষ্যক বচাবলৈ ভগৱন্ত প্ৰভুৱে অৱতাৰ গ্ৰহণ কৰা নাই জানো
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अद्भुतानां अधर्मस्य तदात्मानं सृजम्यहं परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनाय सम्भवामि युगे युगे। গতিকে সেই ওপৰত থকা গৰাকীয়ে সকলোবোৰ দেখি আছে, আপুনি চিন্তা কৰিব নালাগে। আপুনি যদি ঈশ্বৰ ভকতি কৰিছে, আপোনাৰ বিপদৰ সময়ত তেখেত এনেও আহিব, কিন্তু অকণমানটো তেখেতক শান্তিত থাকিবলৈ দিয়ক। এই ইটো লাগে সিটো লাগে এই কথাখিনিৰ পৰা অন্ততঃ অকণমান আঁতৰি আহক।